योगिर बिचार गंगा वंदे विष्णु भवभया देवी हे कथा मैं जानो तथापि मैं जे उपाय मैं मात्र सृष्टिकर्ता এই জগতৰ গৰাকী স্বয়ং নাৰায়ণ মই ইয়াৰ উপায় বিচাৰি নাৰায়ণক মানৱ কৰিছোঁ বলা দেৱী আমি দুয়োগৈ নাৰায়ণৰ ওচৰত ইয়াৰ উপায় বিচাৰোঁ बोला देवी त्रतमानं सृजम्यहं परित्राणाय साधूनां
साधुस्मितं धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे प्रभु प्रणपात परीक्षा ग्रहण प्रभु सेलिहरी लीला भूमि भारत परिचित हो प्रभुर इच्छा मते जीवन सृजन करार प्रधान कर्तव्य इच्छा आছিলে जीवन अनंत लिखा प्रभु তুমি যেতিয়া জগতৰ স্বামী মোৰ সেৱকৰ অপৰাধ ক্ষমা কৰিবা মই সৃষ্টিকৰ্তা মোৰ ত্ৰুটি বিশ্বতে নিৰাময় কৰিব লাগিব তুমি মই বসুন্ধৰাৰ বৰ্তমান মুক্তিৰ কাৰণে সংসাৰৰ একান্তই আৱশ্যক তথাপিও কাল অনন্ত নহ'লে সংসাৰ স্বয়ং ৰুদ্ধই কৰিব নোৱাৰে সেইটোতো তোমাৰেই ব্ৰহ্ম তুমি নিজে কোৱা পৃথিৱী যদি আজি কল্পিত বাসনাই দি পৰিণতি হ'ব লগা হয় তেন্তে বুজিব লাগিব যে সৃষ্টিৰ পাতনিতে কিবা এটি দুখ ৰৈ গ'ল সেই দুখৰ সংশোধন কৰিব লাগিব তুমি কি কোৱা বসুন্ধৰা মোৰ ক'বলৈ একো নাই মোক মুক্তি দিয়া তুমি মুক্তি বিধায়ক মোক মুক্তি দিয়া প্ৰভু মোক মুক্তি দিয়া প্ৰভু তুমি যেতিয়া জগতৰ স্বামী এই সেৱকৰ সকলো অপৰাধ ক্ষমা কৰিবা মই মাথো সৃষ্টিকৰ্তা মোৰ সকলো ত্ৰুটি বিশ্বকে নিৰাময় কৰিব লাগিব তুমি বসুন্ধৰাৰ মুক্তিৰ কাৰণে সংসাৰৰ একান্তই আৱশ্যক তথাপিও কাল অনন্ত নহ'লে সংসাৰ স্বয়ং ৰুদ্ধই কৰিব নোৱাৰে অন্ত কথা ব্ৰহ্মা কাল অন্ত নহ'লে সংসাৰ মুদাৰাও তাক সম্ভৱ কৰিব খুজিলে তোমাৰ অসূৰ্য বিধিৰূপে কোনো মূল্য থাকিব তেন্তে মোৰ কি হ'ব প্ৰভু অৱশ্যে তাৰ উপায় উদ্ভাৱন কৰিব লাগিব বসুন্ধৰা মই নৰক আৰু যোগমায়াক স্মৰণ কৰিছোঁ তেওঁলোক আহি পালে ইয়াৰ কিবা উপায় হ'ব তেতিয়া তোমালোক যোৱা ভাল হ'ব আখিৰ সেৱা গ্ৰহণ কৰক মোক কিয় স্মৰণ কৰিলে প্ৰভু তোমাকে স্মৰণ কৰিছিলোঁ যোগমায়া আদেশ কৰক প্ৰভু তুমি তো জানা যোগমায়া যেতিয়া পৃথিৱীত ধৰ্মৰ গ্লানি আহি পৰে তেতিয়া পৃথিৱীত
ধৰ্ম বিপৰ্যয় প্ৰতিপৰ্যয় নৱমতাৰ ধাৰণ কৰিবলগীয়া হয়। এনেকৈ পূৰ্বে সপ্তম অৱতৰী পৃথিৱীৰ ভাৰ হৰণ কৰিছিল। কিন্তু বৰ্তমান ভাৰতত যি অন্যায় অত্যাচাৰ চলিব লাগিলে সেইবাবে দৰিদ্ৰদেৱে উৰ্মিৰে থাকিব নোৱাৰিছিল। মানুহে বেদ বিধি বিসৰ্জন দি নিজে একজন স্বতন্ত্ৰ নায়ক কৰিছিল আৰু অস্থায়ীভাৱে সকলোকে ভাৰতৰ মুক্ত কৰি পেলাইছিল। সেইবাবে পুনৰ পৃথিৱীলৈ যাব লাগিব মই নিজেই। তেন্তে মোৰ কৰ্তব্য কি হ'ব প্ৰভু? তোমাৰ কৰ্তব্য অতিকে গুৰুত্বৰ। সম্প্ৰতি তুমি গকুলৰ যশোদাদেৱীৰ গৰ্ভত অৱতীৰ্ণ হোৱাগৈ। দাসীৰ কি এনে অপৰাধ যে পৃথিৱীলৈ গৈ মই নৰযোগীৰ প্ৰাপ্ত হ'ব লগা হ'ব? এনে ভীষণ শাস্তি কিয় প্ৰভু? তুমি মই সকলো কৰ্তব্যৰ জান। তুমি কি ময়ো নিজে দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰিম। ইয়াৰ তাৎপৰ্য কি প্ৰভু? ইয়াৰ তাৎপৰ্য অতিকে গুৰুত্বৰ। মাত্ৰ তোমাক বুজাবৰ বাবেহে ব্যক্ত কৰিব লগাত কৰি জীৱই কৰ্মফল আৰু বাঞ্ছা অনুসৰি ভিন্ন ভিন্ন সময়ত ভিন্ন ভিন্ন দেশ প্ৰাপ্ত কৰিবলগীয়া হয়। প্ৰভু মইতো একো বাঞ্ছা কৰা নাছিলো যে। উত্তৰা নহবা দেৱী, লোকৰ বাঞ্ছা পূৰণ কৰাটোৱেই তোমাৰ মোৰ কৰ্তব্য। অনন্তই কেইটাটো গজি লক্ষ্মণ ৰূপে অৱতৰী অৱতীৰ্ণ বৰ্তিত্বৰ ত্যাগ কৰি দুমনে সন্ধিয়া হৈছে ডক্টৰ বাবে এইবাৰ তেওঁ মোৰ অগ্ৰজ ৰূপে দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰিব আৰু তুমিও সেই সময়তে ৰোহিণী দেৱীৰ গৰ্ভত জন্মগ্ৰহণ কৰিবা। ৰোহিণী দেৱীৰ গৰ্ভত কিয় প্ৰভু? দৈৱকীৰ গৰ্ভস্থিত সপ্তম সন্তানক কেনেদৰে ৰক্ষা কৰিব লাগিব যোগমায়া। শুনিবলৈ পোৱা গৈছে। তেওঁ আহি পালে তেওঁৰ লগত মোৰ বহুতো গোপন কথা আলোচনা কৰিবলৈ আছে। তুমি এতিয়া যোৱা যোগমায়া। ভাল প্ৰভু। हरी
হরি নারায়ণ উপযুক্ত সময়তে পালানিতে বলছি ইতিমধ্যে যোগমায়া দ্বারা বহুতো কাম সমাধান হব বাকি কাম সমাধান হব তোমাৰ দ্বাৰা পৃথিৱীত কংসজী মহাভাৰতৰ সৃষ্টি কৰিছে তাৰ বাবে তুমি পৃথিৱীলৈ এবাৰ যাব লাগিব দেৱকী মই যন্ত্ৰী তুমি যন্ত্ৰ নারায়ণ 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 ঠিক কইছা জনতনে তুমি যন্ত্রী আমি মাত্র যন্ত্র সমস্ত বিশ্ব ব্রহ্মাণ্ড প্রভু সমস্ত বিশ্ব ব্রহ্মাণ্ড চলিছে আপনার মাত্র এক ইঙ্গিত সেইভাবে সমস্ত বিশ্বৰ সমস্ত বাৰ্তা আপোনাৰ দ্বাৰাই গ্ৰহণ কৰিব লাগিব নাৰায়ণ আৰু হে জনাৰ্দন কওকচোন সকলোতে ভাঙি পাতি কওক পৃথিৱীৰ ধৰ্মৰ বিপৰ্যয় ঘটিব লাগিছে প্ৰভু তাৰ বাবে তুমি পৃথিৱীলৈ এবাৰ যাব লাগিব দেৱকী নাৰায়ণ কেৱল প্ৰভু ময়ে যাব লাগিবনে তোমাৰ বাহিৰে প্ৰভু ইন্দ্ৰে 33 কোটি দেৱতাই নিজ নিজ অংশে জন্মগ্ৰহণ কৰিব কিন্তু সকলো কাম সমাধা কৰিব লাগিব তোমাৰ দ্বাৰা দেৱকী পৃথিৱীত তুমি মোৰে সতক্ষ নারায়ণ নারায়ণ আপনারে যদি আশীর্বাদ হয় জনার্দনে স্বয়ং প্রভু নারায়ণরে যদি আশীর্বাদ হয় তেন্তে নিশ্চিত নারদে সমস্ত কর্তব্য কৰিব পাৰিব জনাৰ্দনে শুনি সন্তুষ্ট পালো দেৱকী এইবাৰ পৃথিৱীত ৰাজনীতি প্ৰতিষ্ঠা কৰিবৰ বাবে যি কূটনীতি আৱশ্যক হ'ব তাক দেখি ভোলানাথৰ দৰে সহজ সৰল লোকেও আচম্বিত হ'ব প্রভু হে প্রভু তোমার কি যে বিচিত্র লীলা এই লীলা দর্শন করিবৰ বাবে এই নারদরে নয়ন যুগল একেবারে উত্রাল প্রভু নিশ্চয় ধরা ধামত এইবারে নতুন লীলারে সনা করিব নারায়ণ বারুকে জনার্দন আপনার আজ্ঞা পালো যেতিয়া পুনঃসবার তব রাতুল চরণ তলতে জনাই প্রণিপাত যাও
যাওঁ এবে মই আপুনি কৰ্তব্যতে অগ্ৰসৰ শঙ্খ চক্র কস্তুভা শিশু রসিকং বনমালা বিভূষিতা অতিশু মাধব প্রাণরে বন্ধব অতির অবিয়া দিয়া অতির অবিয়া দিয়া কতু 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 মারনামি কতু কতু দয়ালু দয়া মেরি দয়ালু দয়া উপযুক্ত সময়তে পালাই ভোলানাথ। প্রভু কিবা হেতু মাতিলে দেখো ব্যক্ত করো প্রভু। ভোলানাথ সকল বিদ্যায় জনাম তোমার। প্রভু কিবা হেতু পদ প্রভু প্রভু পরকালে নিবেকতে প্রবেশ করি মত্য লোক বিনা করু পাপিষ্ট হাজিত বগাম। শান্ত হওয়া ভোলানাথ, শান্ত হওয়া ভোলানাথ।
প্ৰভু সংসাৰৰ হোৱানে এতিয়াও আৱশ্যক যেতিয়া হয় আৱশ্যক তোমাক জনাম মই প্ৰভু প্ৰভু কৰক আদেশ নিমিষতে প্ৰৱেশ কৰি মধ্য লোকক সংসাৰ কৰোঁ কওক প্ৰভু এতিয়া মোক কি আদেশ খোৱা ভক্ত নিজ কৰ্তব্যৰ খোৱা উগ্ৰ হয় ভাল প্ৰভু